এখন গধূলি হ'ল, মই এখন ধূনা দিছোঁ। এইটো মোৰ মন্দিৰ। অলপ ৰুমকেইটাতো দি দিওঁ। মহৰ যিহে উৎপাত। সন্ধিয়া অকণমান ধূনা দিলোঁ। এতিয়া আমি এখন লাল চাহ খাম। গাখীৰ নাই বন্ধ দিম। লাল চাহটো খাওঁ। আমি চাৰিজন আছোঁ। এয়া আমাৰ চাহ হৈ গ'ল। চাহ বাকি লৈছোঁ আমি। কেইটামান বাদাম আছিলে তাতো লৈছোঁ। আৰু মেৰী বিস্কুট আছিলে, এয়া মেৰী বিস্কুট লৈছোঁ। পিয়া লাগি গ'ল, পানী অকণ খাইছোঁ। এয়া চাহ খাই উঠি আমি লুডু খেলিছোঁ। এয়া মোৰ মিষ্টাৰ। মোবাইলতে খেলিছোঁ মই লুডু। খেলি মজা আছে, আপোনালোকক খেলিবচোন। কটাকটি কৰিতো আৰু মজা। তেওঁৰ ফূৰ্তি লাগিছে মোৰ গুটি কাটিব পাই। এনেকৈ সময়খিনি পাৰ কৰিছোঁ। আপোনালোকেও এনেকৈ লুডু খেলি সময়খিনি পাৰ কৰিবচোন। সন্ধিয়া অলপ লুডু খেলিলোঁ। মোৰ লগত মোৰ স্বামী দেৱতা আছিলে। আৰু এতিয়া এখন ভাতৰ যোগাৰ কৰোঁ। মই কি বনাওঁ আপোনালোকে চাই দেখিব। মই কণীৰে ভাত অকণমান বনাম, আপোনালোকে চাই দিম। এয়া মই মছলা দিছোঁ। ইয়াতে ভাজি থোৱা কণী ইয়াতে দি দিম। কণী চাউলখিনি মই দি দিছোঁ। এইখিনি ধুনীয়াকৈ লৰাই অলপমান লৰাই দিব লাগিব। অলপ সোৱাদ অনুসৰি নিমখ দি দিব। মোৰ আজি কণীৰ ভাত বনোৱা হৈ গ'ল। মই বনাইছোঁ, খাই ভালেই লাগিছে। আপোনালোকক খাই চাবচোন এনেকৈ বনাই। আৰু ছাবস্ক্ৰাইব কৰিব, কাষৰ বেলটো টিপি দিব, লাইক শ্বেয়াৰ কৰিব। আকৌ পুনৰ লগ পাম।